ও ডাঙৰ মাহী তই কি বনাই আছ? কি বনাম আৰু সদায় বনোৱাকে বনাই আছো। ভাত বনাই আছো। হয় নেকি? ভাতৰ লগত খাবলৈ কি আছে? একো নাই অ, সুদা আলু ভাজি আছে। মই ইমান দিনৰ মূৰত তহঁতৰ তালৈ আহিছো। মোক কি আলু ভাজি দি ভাত খোৱাবি নেকি? তাকে ভাবিছো অ, তইচোন আমাৰ ঘৰলৈ নাহৈ, আজি কেনেকৈ মনত পৰিলে তোৰ? তাকে ঘাঁহ কাটিবলৈ আহিছিলো মই। ভোক লাগিলে তোৰ তাত সোমাই ভাত কেইটামান খাই যাং বুলি আহিলো আৰু। ভালে কৰিলি দে। মই দুটামান জিৰণ দিয়া কুচিয়া মাছ থৈ দিছিলো, তাকে তোক বনাই দিওঁ। মাহী মই কুচিয়া খাই বহুত ভাল পাং আৰু বহুত দিন খোৱাই নাই। তাকে বনা দে। তাকে বনাং দে। মাহী তই কুচিয়া কেনেকৈ বনাবি মোকো কৈ দিবিচোন। আমাৰ মায়ে বনাব নাজানে, মাক কম মই কেনেকৈ বনাব লাগে। হয় নেকি? কৈছো, তই শুনি যাবি। ক। প্ৰথমতে কুচিয়াটো গোটা নাকাটাকৈ অলপ গৰম পানী দি গৰম কৰি ল'বি। তেতিয়া কুচিয়াটোৰ ৰঙা থকা ছালটোৰ বিজল বস্তুবোৰ নাইকিয়া হৈ যাব। তাৰপিছত সৰুকৈ পিচকৈ কাটি ল'বি, যিমান জোখত তই খাই ভাল পাৱ আৰু। তাৰপিছত মছলাবোৰ যেনে আদা, নহৰু, পিঁয়াজ, জিৰা পিচি ল'বি। জুই কমকৈ দি চৰুত তেল গৰম কৰি পিছা মছলাবোৰ অলপ ভাজি ল'বি। তাৰপিছত সেইখিনি উলিয়াই থৈ তেলত কুচিয়াখিনি ভাজিবি। নিমখ অলপ দিবি। যেতিয়া কুচিয়াখিনি সিজিব শেষত পানী অলপ দিবি আৰু পানীখিনি উতলিব 4-5 মিনিট পিছত মছলাবোৰ দি অলপ উলিয়াই দিবি। আৰু লং ইলাচি কেইটামান দি দিবি, সেইকেইটা ক'ব পাহৰিছিলোঁৱেই। এয়া কুচিয়াৰ জোল হৈ গ'ল। মাহী তই কুচিয়াৰ কিন্তু বহুত টেষ্টি বনাব জান দেই। দে ভাত কেইটামান মই খাই লৈ ঘৰলৈ যাওঁগৈ। দিওঁ ৰ, তই অলপ বহি ল। আজি আমি খাম ঐ কুচিয়াৰ জোল খাম ঐ। কি মজা লাগিব খাই যে ঐ কুচিয়াৰ জোল খাম ঐ।